हेलो गाइस गुड मॉर्निंग मैं इतना गा धुई आहिছোঁ र'ব पाउडार अकन घঁহি লওঁ गरम दिन जे पाउडार नघঁহিলে কিবা বেয়া লাগে আৰু মই কি পাউডাৰ ঘঁহিছোঁ চাওক বেবি পাউডাৰ আৰু যিয়ে নহওক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভ্লগলৈ দিনটোত কি পাৰোঁ দেখাব চেষ্টা কৰিম আৰু বোৱাৰী মানুহে সাধাৰণতে যি কৰে মই তাকে কৰিম আৰু তাকে দেখুৱাম আপোনালোকে যদি ভাল পায় লাইক এটা কমেণ্ট এটা আৰু মোৰ চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ফ্ৰেণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তো মই এতিয়া ৰাতিপুৱা গা পা ধুই আহিছোঁ আৰু গা পা ধুই আহি কি কৰিম আৰু খোৱা যোগাৰ কৰিম গতিকে এতিয়া মই কিবা এটা বনাওঁগৈ আৰু যদি পাৰোঁ তেতিয়াহে মই এটা বস্তু বনাম ৰেচিপিটো দিবলৈ ট্ৰাই কৰিম যদি সময় মিলে মই তেতিয়া হ'লে দিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক শেষলৈকে আৰু যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে ব'লক ভ্লগটো আৰম্ভ কৰোঁ আজি ৰাতিপুৱা খাবৰ কাৰণে মই বনালোঁ লুচি ভাজি আৰু পকা আমৰ টক আৰু এইখন প্লেট মই খাইছিলোঁ আৰু কোনে খাইছিলে গতিকে পকা আমৰ টক বনাবলৈ আমাক লাগিব পকা আম মই টকৰ ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আৰু লাগিব 4টা বস্তু কালজিৰা শুকান জলকীয়া নিমখ আৰু হালধি এতিয়া এখন কেৰাহী গৰম কৰি তাত তেলখিনি গৰম হ'বলৈ দিলোঁ আৰু তাতে দিলোঁ মই শুকান জলকীয়াকেইটা আৰু লগতে দিছোঁ মই কালজিৰাকেইটা এতিয়া এইখিনি ধুনীয়াকৈ ফুটি যোৱাত মই দিলোঁ কাটি ৰখা পকা আমকেইটুকুৰা যেনেকৈ তেনেকৈ কাটিলেই হ'ল সিজিবই যিহেতু আৰু ইয়াতে দিছোঁ মই সোৱাদ অনুসৰি নিমখ আৰু হালধি এতিয়া এইখিনি কি কৰিব লাগিব আৰু লৰাই থাকিব লাগিব ধুনীয়াকৈ লৰাই আমি আমখিনি সিজালৈকে এনেদৰে ভাজি থাকিব লাগিব আৰু এয়া চাওক আমখিনি সিজি গলি গৈছে আৰু বেছি সময় ভাজিব নালাগে অকণমান সময় ভাজিলেই হ'ব মোৰ আমখিনি যিহেতু মিঠা মই সেইকাৰণে চেনি ব্যৱহাৰ কৰা নাই যদি আমটো অকণমান টেঙা হয় তেতিয়াহ'লে অকণমান চেনি দিব পাৰে আপোনালোকে আৰু এয়া মোৰ পকা আমৰ টক ৰেডি হৈ গ'ল আৰু আমি এতিয়া খাই কৰি আজৰি হ'লোঁ আৰু আপোনালোকৰ আগত ওলাব লাগিব যে অকণমান লিপ বাম লগাই লৈছোঁ ধুনীয়া দেখিবৰ কাৰণে আপোনালোকৰ আগত ওলাম যে বাৰু যিয়ে নহওক এই ড্ৰয়িং ৰুমলৈ আহিছোঁ এতিয়া মানে হৈছে কি লকডাউনৰ সময় যিহেতু আলহী নাহে বুলি জানোৱে গতিকে ড্ৰয়িং ৰুমটো ইমান চাফা নকৰোঁৱে মানে যেনেকৈ কৰোঁ সদায় আগতে তেনেকৈ নকৰোঁ সাৰোঁ বা অকণমান কিবা কাপোৰ কানি লৈ পেলাই মানে চোফা টোফাবিলাক জাৰি জোকাৰি দিওঁ কিন্তু আজি অকণমান চাফা কৰি লওঁ আৰু চাফা কৰি লৈ কিবাকিবি বহুত কৰিব লগা আছে নকৰোঁ বাৰু পিছত কৰিম কিন্তু এনেকৈ মই মোৰ ড্ৰয়িং ৰুমৰ ট'ৰটো দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে চাব বিচাৰে মই মোৰ ড্ৰয়িং ৰুমটো কেনেদৰে সজাইছোঁ তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব মই তেতিয়াহে দিম ট'ৰটো নহ'লে নিদিওঁ আৰু মই ৰুমটো চাফা কৰি লওঁ অকণমান এইখন মই বনাইছিলোঁ ভাল লাগিছেনে জনাবচোন আৰু চাফা কৰিলোঁ অকণমান বহুত গৰম এতিয়া ভাতৰ যোগাৰ কৰোঁগৈ কি হ'ব এনি টাইম খোৱা বোৱা ধোৱা এইবিলাকত লাগি থাকোঁতে যায় আৰু ল'ৰাকেইটাক টাইম দি থাকোঁতে যায় উপায় নাই আৰু তেনেকৈ কৰি থাকিম তেনেকেই দিন চলি গৈ থাকিব মই ভিডিঅ' কৰি গৈ থাকিম যদি ভাল পায় আপোনালোকে মোক জনাই গৈ থাকিব ঠিক আছে তেতিয়াহ'লে মই ভাতৰ যোগাৰ কৰোঁ আৰু বাৰান্দাত আছে আমাৰ ভকত দুজন ইফালে মই ৰাইচ কুকাৰত ভাত বহাই দিলোঁ আৰু দাইল এয়া তিয়াই ৰাখিছোঁ আৰু আজি বনাম মই এডলীয়া ঢেকীয়াৰ ভাজি সেইদিনাখন মই এটা ভিডিঅ'ত দেখাইছিলোঁ এডলীয়া ঢেকীয়া কেনেকুৱা হয় আমাৰ এইফালে খুব পোৱা যায় আৰু এয়া চাওক ভীমকল চাকা আৰু দৈ আৰু এয়া খাম মই আৰু এতিয়া এই শাকখিনি মই কুটি লওঁ আৰু মই শাক কুটিম এইখনত বুদ্ধি মই এইখনত কাম কৰি বিৰাট ভাল পাওঁ পাচলিবিলাক মই প্ৰায় ইয়াতে কুটো আৰু ভাল পাওঁ ইয়াতে কুটি পেলাই
সোনকালে মানে কামটো হোৱা যেন লাগে আৰু গতিকে মই শাকখিনি বাছি কৰি লৈ ধুমাধুম বটিখনত কুটি লৈছোঁ আৰু এয়া মোৰ শাকখিনি কুটা হৈ গ'ল শাকৰ লগত চেপ মিলাই আলুখিনি কাটি ল'লোঁ আৰু এই এফাল আলু যে থৈছোঁ এইফাল সৰু বেটাই খাব দাইলত দি দিম এফালে দাইল বহাই দিলোঁ এফালে শাকখিনিও ধোৱা কৰা হৈ গ'ল পিঁয়াজ কুটি ৰাখিছোঁ এটা গাজ আছিলে ভাবিছোঁ গাজটো অকণমান ভাজোঁ যদি ভাজোঁ মই আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰিম তাৰ আগতে এই প্লেটখন যে লৈছোঁ কি কৰিম জানে না এখন লৈ যাওঁ কিবা এটা আনি উঠাও নে তোমাক উঠাও নে ধুনীয়া মিঠা এই সোৱাদৰ ভাগ নহয় দেই আৰু কঁঠাল খাই কৰি হৈ গ'ল কোনে কোনে কঁঠাল খাই ভাল পায় জনাবচোন মই ভাল পাওঁ বৰ বেছি ভালো নাপাওঁ বৰ বেছি বেয়াও নাপাওঁ খাওঁ আৰু এতিয়া মই বাঁহৰ গাজটো ভাজিম ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যদি আপোনালোকে নাজানে খাব পাৰিব আৰু মই এয়া গাজৰ আগখিনি কাটি লৈছোঁ কোমলীয়াখিনি আৰু মই দেখুওৱা ধৰণে মিহি মিহিকৈ আমি আলু ভাজি বনালে যেনেকৈ সাধাৰণতে আলু কুটো তেনেকৈ মিহি মিহিকৈ কুটি ল'ম এয়া চাওক ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছোঁ আৰু এয়া প্ৰায় হৈছেহি আৰু এইটো চব্জিটো অকণমান তিতিকি হয় ইমানো নহয় কিন্তু অকণমান তিতিকি হয় মই খাই ভাল পাওঁ আৰু কোনোবাই যদি তিতা খাই একেবাৰে বেয়া পায় তেতিয়াহ'লে তেওঁলোকে মোৰ এই ৰেচিপিটো দেখি ট্ৰাই কৰি মোক গালি পাৰি নাথাকিব আৰু দেই গতিকে এয়া কেৰাহীত তেল গৰম কৰি ল'লোঁ আৰু এতিয়া ইয়াতে দিছোঁ মই পাঁচফোৰণ আৰু এতিয়া দিম মই কেঁচা জলকীয়া এইকেইটা অকণমান লৰাই লৈছোঁ আৰু এতিয়া ইয়াতে দিম মই পিঁয়াজ এতিয়া এই পিঁয়াজখিনি জানেই নহয় ন ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি থাকিম এইখিনি ভাজা হৈ গ'লে মই যিখিনি গাজ কুটি ৰাখিছিলোঁ সেইখিনি দি দিম আৰু আপোনালোকে যদি বনায় তেতিয়াহ'লে কুটি পেলাই গাজটো অলপ সময় সিজাই পেলাই পানীটো টুকি পেলাইও আপোনালোকে এনেকৈ ভাজি কৰি খাব পাৰে তেতিয়া তিতিকি ভাৱটো অকণমান নাহে কিন্তু মই তিতাটো ভাল পাওঁ এই বাঁহগাজ ভাজিলে যিটো তিতা লাগে সেই তিতাটো খাই ভাল পাওঁ আৰু এতিয়া ইয়াতে দিলোঁ অকণমান মই হালধি আৰু নিমখ আৰু দিম অকণমান চেনিটো দিলে খাই ভাল লাগে ভাজিকণ আৰু এতিয়া লৰাই আছোঁ ভাজি থাকিম এনেকৈ ঢাকন মাৰি আৰু জুইটো মিডিয়াম টু ল' ফ্লেম ৰাখিম হাই কেতিয়াও নকৰিব আৰু এতিয়া মই ঢাকনখন গুচাই পেলাই ভাজি থাকিব লাগিব আৰু অলপ সময় পানীটো শুকাইছেহে গাৰ পৰা আৰু কিছু সময় ভাজিব লাগিব এয়া অলপ সময়ৰ পাছত আকৌ ঢাকনখন গুচাই দিলোঁ প্ৰায় হৈছেহি আৰু 70% কুক হৈ গ'ল আৰু 30% আছে এয়া চাওক ফাইনেলি মোৰ বাঁহগাজৰ ভাজি ৰেডি হৈ গ'ল ধুনীয়াকৈ এটা কালাৰ হৈ গ'ল কালাৰ আহিছে আৰু ভাজিলে বিৰাট ধুনীয়া এটা গন্ধ আহে ভাল লাগে গোন্ধটো আৰু আপোনালোকে যদি খাই কেতিয়াবা ইয়াতে অকণমান কলাখাৰ ব্যৱহাৰ কৰিব পাৰে তেতিয়াও তিতা ভাৱটো কাটে আৰু এয়া চাওক মোৰ বাঁহগাজৰ ভাজি শুকান ভাজি হৈ গ'ল যদি আপোনালোকে এনেকৈ খাই পোৱা নাই তেতিয়াহ'লে খাই চাব পাৰে সোৱাদ ল'ব নিশ্চয়কৈ ভাল পাব Hey guys, good evening. দুপৰীয়া ভাত পানী খাই শুলোঁ অলপ
তাৰপাছত এতিয়া সাৰ পাই দেখিছোঁ একদম বতৰ ক'লা মলা হৈ আহিছে, পূৰা বৰষুণ দিছে, বাহিৰত ইমান ভাল লাগিছে, গতিকে বাহিৰত বহোঁগৈ আৰু মোৰ পিছফালে আছে ইয়া আজি ধুই দিয়া কাপোৰ। যিয়ে নহওক দিনটো প্ৰায় শেষ হ'লহিয়ে আৰু মোৰ ভ্লগটো ইমানতে সামৰি দিওঁ। যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, সকলো ভালে থাকক, মই বাহিৰত যাওঁ, বতাহ লওঁগৈ।